সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰুৱা ট্ৰেভেললৈ আৰু বহুত দিনৰ মূৰত এটা নতুন ব্লগ লৈ আহিছোঁ আৰু ব্লগটো আৰম্ভ কৰিছোঁ আমাৰ কি হয় এইখন ৰতলা পথাৰৰ পৰা আৰু আমাৰ লগত মেইন মানুহ এটা আকৌ আছে ডিম্পু আৰু ইয়াৰ মানে 5K হৈ গ'ল পুৰা আৰু চেলিব্ৰেশ্যন এটা মজাকৈ ভিডিঅ' এটা আহিব আৰু ক'ত গৈ আছোঁ কি কৈ আছোঁ বাৰু সকলোখিনি আৰু প্ৰথম মানে ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ইয়াৰ লোকেশ্যন খুব ধুনীয়া হৈছে আৰু এইটো টাইমত মানে ইমান পাৰফেক্ট নহয় বাৰু তথাপিও যেতিয়া আপোনাৰ চ'ত মাহৰ শেষ হ'ব বহাগ মাহ আৰম্ভণি হ'ব তেতিয়া বেছি ভাল হয় আৰু তাৰপৰা আঘোণ মাহ যেতিয়া হয় ন তেতিয়া এইবিলাকৰ পূৰা পথাৰত মানে ধান চান হৈ থাকে ন তেতিয়া বেছি ভাল হয় আৰু বাকী ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু বহুত দিনৰ মূৰত এটা একদম ধামাকাদাৰ পূৰা জোচত ব্লগ লৈ আহিছোঁ গতিকে লেটছ গ' ক'ত যাম পাছত কওঁ নেকি পাছত কওঁ আৰু চাওক পৰিৱেশটো পূৰা আৰু বহুত দিনৰ মূৰত ডিম্পুৰ বাচন্তি মানে ইয়াৰ মই এটা কথা কৈছোঁ দেই আপোনালোকক মানে NS-160খনৰ যিটো পাৰফৰ্মেঞ্চ নহয় আমি টাৱাং গৈ বিশ্বাস কৰক মানুহে বহুত কিবা কিবি কয় ই কিবা এটা ক'ব দিয়া কোৱা মানুহে কি বহুত কিবা কিবি কয় নেকি মানে মানুহে বহুত কিবা কিবি কয় যে কিবা হয় কিবা কিন্তু আমি এইখন বাইকেই আপোনাৰ টাৱাং আৰু তাতকৈ ডাঙৰ কথাটো হৈছে আমি টাৱাঙৰ পৰা একেদিনাই মানে আমি দেগাঁও মাৰি দিছোঁ বাকী হ'ব বাদ দিয়ক লেটছ গো আজি ব্লগটো এনজয় কৰক কলা পথাৰৰ পৰা আহি মানে এটা তিনিআলি পাইছোঁ আৰু এই তিনিআলিটো মানে আমাৰ দেগাঁও ফালৰ পৰা আহি এনেকুৱা তিনিআলি এটা পাব আৰু তিনিআলিটোৰ পৰা মানে এই ছাইডটোতে আপোনালোকে চিধা গ'লে মানে গৰম পানী চৰম পানী পাই যাব দেওপানী আৰু এইটো ৰাস্তাই গ'লে মানে মেইন টাউনটো পাব আৰু এই ৰাস্তাটো দি গ'লে আপোনালোকে মানে গৰম পানী দেওপানী এইটো ছাইড পাই যাব বাকী বলক এতিয়া গৈ থাকোঁ পূৰা গৰম দেই লেটছ গো ৰাস্তাটোৱে বেয়া ক'ত গৈ আছোঁ ন আগত ক'ত গৈ আছোঁ খালি গোটেই ৰাস্তাটো বেয়া আপোনাৰ মানে চব কলা বমা মুখা এনেকুৱা ফাইনেলি মানে বেয়া ৰাস্তা আহি এটা খুব ধুনীয়া মানে ৰাস্তা পাইছোঁ আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল যে ডিম্পু কৈ দিয়া তো মানে মোৰ বাইকখন ফাৰ্ষ্ট যিটো ৰাইড আছিলে তাৰ মানে 1000 কিলোমিটাৰ কমপ্লিট এই জেগাতে হৈছিলে ঠিক আছে তো এতিয়াও মানে 10000 কিলোমিটাৰ এই জেগাটোতে হৈছে ইয়াতে হৈছে মানে বাকী সেইটো কাৰণে অকণমান ৰখি দিলোঁ আৰু কৈ আছোঁ ক'ত গৈ আছোঁ আপোনালোকক এইখনতে আৰু আমি গৈ আছোঁ গৰম পানী যিটো নাম্বৰ মানে অভয়াৰণ্যত আছে নাম্বৰ হাবিত মানে গৰম পানী যিটো আপোনালোকে সকলোৱে গম পায় গোলাঘাটত আছে গোলাঘাট মানে কাৰ্বি আলং পৰে এটা ছাইড আৰু এটা ছাইড অলপ গোলাঘাট পৰে ডিষ্ট্ৰিক্টৰ দুটা মাজত মাজমজিয়া তেনেকুৱা হয় আৰু বাকী কথাটো হৈ গ'ল এনেকুৱা ধৰণৰ আমি এতিয়া নেক্সট গৈ আছোঁ গৰম পানীৰ পৰা নাম্বৰ হাবি চাবি অলপ দেখাবলৈ চেষ্টা কৰিম খালি ওলোৱাটো অলপ দেৰি হ'ল মানে আৰু কাহিনী সেইটো বাকী যি কি নহওক লেটছ গো যে এই ৰাস্তাটো দেখিছে আপোনালোকে এই ৰাস্তাটো দিয়ে মানে আমি চিধা আপোনাৰ গৰম পানী পাই যাম মানে আৰু একদম খুব ধুনীয়া ৰাস্তা পূৰা বেয়া চলাইছে গাড়ী একদম ফাই চলাই মানে এইটো ৰাস্তাত গাড়ী বাকী গৈ থাকিব কেনেকুৱা পাই দেখুৱাবলৈ চেষ্টা কৰিম আৰু খালি অলপ ওলোৱা দেৰি হ'ল বাৰু আজি আবেলি ভিউটো দেখাবলৈ চেষ্টা কৰিম লেটছ গো আৰু আমি ফাইনেলি মানে নাম্বৰ হাবিৰ মোন যিখন গেট মানে সেইখনত এণ্ট্ৰি কৰি দিলোঁ মানে ভিতৰলৈ সোমাম আৰু নাম্বৰ হাবিৰ ভিতৰলৈ আৰু চক এইফালে পূৰা ধুনীয়াকৈ লিখা আছে ৱেলকাম টু নাম্বৰ দৈগ্ৰুং ৱাইল্ড লাইফ চেঞ্চুৰী আৰু এইফালেও এখন বৰ্ড আছে একদম ধুনীয়া ৰাস্তা আৰু ভিতৰলৈ এণ্ট্ৰি কৰিম ধুনীয়াকৈ একদম নাম্বৰ হাবি মানে মাজদি যাম পূৰা চাৰিওফালে গছ একদম মজা লাগিব লেটছ গো এইফালে বাইক ৰখাই থোৱা আছে আৰু এইখনে হৈছে নাম্বৰ হাবি মানে আৰু চাৰিওফালে পূৰা গছ গছনি চাওক একদম ধুনীয়া লাগি আছে কালি অহা
নামবৰ হাবি মাজভাগত আছোঁ আৰু খালি এটা কথা বুজি পোৱা নাই এইবিলাক জ্বলিছে কেলৈ জানো পূৰা অলপ ছাইডবিলাক জ্বলা কোনোবাই জ্বলাইছে নে কি নাজানো বাৰু কেনেকৈ হৈছে নাজানো আৰু পূৰা একদম নামবৰ হাবি মাজত আৰু এখন দুখন পূৰা গাড়ী গৈ আছে ডিমাপুৰ গাড়ীবিলাকো এইটো ছাইড দি যায় মানে আৰু বাকী সেয়াই মোটামুটি গৈ থাকোঁ আৰু গৰম পানী বেছি দূৰ নাই বাৰু হাবি ৰাস্তা মতে ৰাস্তা কিন্তু বনাইছে নেক্সট লেভেল ৰাস্তা মানে মই কৈছোঁ নহয় মজা লাগিছে আৰু কৈছোঁ খালি অলপ গৰম উঠিছে এতিয়া গৰম আমি ফাইনেলি আহি মানে গৰম পানী পাই গ'লোহি আৰু এই চাইডে দেখিছে এই চাইডে মানে গৰম পানী আছে আৰু এইটোৱে ৰাস্তা পৰা গাড়ী এনেকৈ পাৰ্কিং কৰি থোৱা আছে ধুনীয়াকৈ এই চাইডত আমি বাইক থৈ ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম এণ্টি কিবা ফিজ লয় নাজানো বাৰু তথাপি সোমাই চাওঁ দেখাবলৈ চেষ্টা কৰিম ভিতৰ ভাগ অলপ আৰু এইটো চাইডে দেখিছেনে পূৰা গাড়ী পাৰ্কিং আছে এইফালে নাগালেণ্ড যায় ন এইটো নাগালেণ্ড পূৰা চব যাব পাৰি তোমাৰ মানে চব মানে ডিমাপুৰ পাৰি এই চাইডে ডিমাপুৰ যাব পাৰি এনেকৈ মানে বলক তেন্তে লেটছ গো এনেইটো হৈ গ'ল আমাৰ লগত পূৰা ইণ্টাৰেষ্টিং খুব আৰু কাৰণ আমি মানে কেছ নানিলোঁ ইয়াত পইচা মানে অনলাইন দিম বুলি ভাবিছিলোঁ আৰু টিকেটৰ কথাটো নাজানো পাৰ পাৰ্চন মানে 20 টকাকৈ লয় আৰু কেছটো আমি থ'ব লাগিছিলে আৰু কাহিনীটো হৈ গ'ল কেছ নানিলোঁ ধৰক এতিয়া আমি 7 কিলোমিটাৰ ৰাস্তাটো আগত যাব লাগিব তাত মানে কোনোবা দোকান এখনত মানে অনলাইন ট্ৰেনজেকশ্যনটো কৰি মেলাই কেছ ল'ব লাগিব কেছ লৈহে আমি এণ্ট্ৰি কৰিব পাৰিম এইটোৱে অফিচ মানে আৰু পাৰ পাৰ্চন 20 টকা পাৰিলে আপোনালোকেও কৈছোঁ কেছ লৈ আহিব দেই অনলাইন মানে ইয়াত আৰু নেটৱৰ্কো পূৰা ডাউন মানে এয়াৰটেল জিঅ' চব আৰু এইটো চাইডে আমি আহি পালোঁ আপোনাৰ চিলনী জান আৰু চিলনী জানতে আমাৰ কিবা এটা খোৱা বোৱা কৰিলোঁ এইফালে ৰুটি চব্জি আহিছে ধুনীয়াকৈ আৰু ই পূৰা ল'ৰা ৰিলত ব্যস্ত আৰু ধুনীয়াকৈ চাহ তাহ পূৰা ৰুটি চুটি খাই লওঁ খালি ইণ্টাৰেষ্টিং কাহিনীটো মানে কওঁ আপোনালোকক পাছত ক'ম আৰু কথাখিনি আৰু আমি কেছ পইচা ল'বৰ কাৰণে আহি চিলনী জান পাই গ'লোহি মানে আপোনাৰ হেৰিয়াৰ পৰা গৰম পানীৰ পৰা বাকী খোৱা বোৱাটো কৰি লওঁ তাৰপিছত লগ পাইছোঁ তাৰপিছত ডাউন হৈ গৈছোঁ আৰু এইটো চাইডে আমি গৰম পানী মেইন ভিতৰ ভাগলৈ মানে সোমাই আহিছোঁ পূৰা আৰু এইখনতে পূৰা লোহাৰ দলংখন আছে আপোনালোকে দেখিছে এই চাইডে আৰু পানী চানী বাৰু এতিয়া কম আছে ইফালৰ নদীখনত এনেকুৱা আৰু চানডে যে মানুহ মানে ভালেকেইটা আছে আৰু ইফালে এখন দলং আছে সেইখন ক'লৈ যায় জানো চাব লাগিব পাৰি পৰিৱেশটো পূৰা মষ্ট খুলিলে তো হাল বাই কি কৰি থৈছে এইবিলাক খানি মেলি থৈছে গোটেই আৰু মোৰ পিছ চাইডতে দেখা পাইছে সেইটো আপোনালোকৰ মানে গৰম পানী মানে মোৰ হেৰিটো গৰম পানী আৰু এই চাইডে পূৰা দলংখন আছে ধুনীয়া একদম পূৰা লোহাৰ দলংখন দেখিয়ে থাকোঁ ফটোত অনুমা দলং নেকি এইখন অনুমা দলং অঁ দলংখনৰ ভিতৰত দেখিছোঁ কম্পন এটা আহিছে মানে ফটো চটো মই আহিছোঁ আৰু ভিউ দেখাইছোঁ এনেকৈ জঁপিয়া ভাল লাগিছে দেই ভেৰি ইণ্টাৰেষ্টিং কেনেকুৱা কোৱা অলপ ভাল লাগিছে নে এতিয়া ইয়াত কপি দিছে দেখোন হাবি যে যাব পাৰিনে নোৱাৰি জানো আৰু মানে এইখিনি ওলোমা দলংখন দি এইটো ৰাস্তা মানে নামবৰ হাবি ফালে আমি সোমাই আহিছোঁ আৰু এইফালে মানুহ তেনেকৈ অহা নাই গৈ চাওঁ কি হয় আৰু ই ইণ্টাৰেষ্টিং কাহিনী এটা কৈছে কি আছে তো মানে ভিতৰত এটা ফটা শিল আছে আপোনাৰ কিছুমানে গম পাই চাগে চাবলৈ নিদিয়ে বাৰু ভিতৰত মানে কি যিটো ওলাই যাব পাৰি মানে ভিতৰত এটা শিল ফাটি পেলাই তাৰ ভিতৰত পানী অহা মানে ফটা শিল এনেকৈ ৱাটাৰফল যেনেকুৱা তেনেকুৱা আচ্ছা এইটো ৰাস্তাত আমি সোমাই আহিছোঁ বাৰু ভিতৰ ভাগলৈ বেছি নাযাওঁ মানুহ যদি কোনো নাইতো তেনেকৈ তাৰপৰা কোনোবা এজনে আমাক মাতিছেও নেকি সোমাবলৈ নিদিয়ে মেবি চাগে আৰু দেখা যাওক কি হয় নহয় জানো বাকীখিনিকে চাওঁ গৰম পানী মেইন মূল মানে গৰম পানী য'ত উতলি আছে সেইটো বস্তুটো নহয় জানো
বাকী কাহিনীটো হৈ গ'ল মানুহে কয় যে গৰম পানী পূৰা উতলি আছে এতিয়া আমি টেষ্ট কৰিম একচুৱেলি গৰম পানী হয় নে নহয় ঠিক আছে আগতে কমিলে নি উতলি নাথাকে নে আচ্ছা আহক ইয়াত টেষ্ট কৰি চাম গৰম পানীটো উতলি সঁচাকৈ আছে নে নাই কিন্তু উতলা হ'লে পোৱা নাই নহয় কি কোনটো উতলা বুলি কয় এইটো আৰু গৰম পানী মানে ভিতৰ এইটোৱে মানে গৰম পানী মূল মানে য'ত উতলি থাকে বুলি মানে কিন্তু চব জেগাতে নাপাওঁ আপোনালোকে উতলি থকাটো মানে কিছুমান স্পেচিয়েল জেগাত অলপ উতলি থাকে আৰু যেনে ধৰি লওক ই অলপ আগত সেইকণ যে দেখুৱালোঁ তেনেকুৱাত আৰু এইটো চাইডে নাই বাৰু নৰ্মেলি এফালে অলপ লেতেৰা হৈ আছে দেখিছেনে তেনেকৈ আৰু পূৰা পাৰটো পূৰা একদম এই চাইডে পাৰটো মোটামুটি ঠিক ঠাক আহিছে তথাপিও অলপ জেগাই লেতেৰা আছে ধৰি লওক এইবিলাক দেখিছেনে পাত চাত এইবিলাকতো পৰিবই আৰু গছৰ পাতবিলাক মানে ছাইডৰ যিবিলাক গছ আছে ন তাৰপৰা আহি অলপ পৰিছে ক'ত উতলি আছে মই দেখাইছোঁ ৰ'ব দেই এই চোৱা দেখিছেনে এই চোৱাত উতলি আছে কি বলক এতিয়া সঁচা অৰ্থত মানে গৰম পানীটো মানে গৰম হৈ আছে নাই চাবলৈ চেষ্টা কৰোঁ ঠিক আছে হয় বাৰু দেই মানে যোনটো কুহুমলীয়া গৰম পানী বুলি কয় ন সেইটো আৰু মানে এইটো উতলি আছে এইটো বাকী মানে চালোঁ বাৰু এক্সপেৰিয়েঞ্চ কৰিলোঁ সঁচাকৈ অলপ মানে গৰম পানী কুহুমীয়া যোনটো গৰম পানী ন তেনেকুৱা এটা ভাৱ আৰু জেগাই উতলি আছে চব জেগাত নহয় মানে তেনেকুৱা কথা বাকী এইটো ছাইডৰ এইবিলাক চব হাবিবিলাক নামবৰ মানে ৰিজাৰ্ভটো আৰু এইবিলাকতো এনেকৈ ৱাল আছে নেম্বো আৰু কিন্তু এটা কথা মই মন কৰিছে ডিম্বু মোৰ মতে এটা কথা আকৌ বস্তুবিলাক অলপ চফা হৈ থকাতে বেছি ভাল লাগিল কিন্তু এতিয়া পাত চাতবিলাক পৰিছে গোটেই মানে লেতেৰা হৈ আছে মানে আৰু ইয়াৰ পৰা দেখাইছোঁ ৰ'ব এই চাইডে দেখিছেনে ভিউটো এই চাইডে গাড়ী চলি আছে পূৰা ধুনীয়াকৈ চাইডে এটা দুটা মানুহ আহি আছে এইফালেও আছে আৰু এই চাইডে গৰম পানীটো আৰু এই ঘৰটোৰ পৰা ধুনীয়াকৈ মানে ভিউটো ল'ব পাৰি আৰু ইয়াতে অকণ বহি লওঁ আৰু বাকী ইমানখিনি আছিল দেখাব লগা গৰম পানীৰ বিষয়ে আৰু ভিডিঅ'টো কেনেকুৱা পালে ৰ'ব অন হৈ আছে নে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিবলৈ একেবাৰে এনেকুৱা হ'ব আৰু নতুনকৈ যদি আহিছে কোনোবা ছাবস্ক্ৰাইব কৰিব বাকী বাই দিয়ক